ৰাজীৱ হৰিয়াই অসমৰ বিভিন্ন মঞ্চত বলিষ্ঠ কণ্ঠৰে তেওঁ বজ্ৰকণ্ঠৰে সংগীত পৰিৱেশন কৰিছিল আৰু সেই সংগীতত সুৰত সুৱগা চৰাবৰ বাবে এখিনি বাদ্যযন্ত্ৰী শিল্পীয়ে তেখেতক প্ৰতি মুহূৰ্ততে সহায় কৰি আহিছিল। তেখেতসকল আজি আমাৰ মাজত উপস্থিত আছে। তেখেতসকলৰ মনত হেঁপাহ আছে। তেখেতসকলেও ভাবিছে ৰাজীৱ হৰিয়াৰ সোঁৱৰণত এখিনি কথা শিল্প ৰাইজৰ মাজলৈ আগুৱাই দিব। তেখেতসকলৰ কলমেদি প্ৰয়াত ৰাজীৱ হৰিয়াক শুৱৰিছোঁ আমি একলমে। সেই পৰিৱৰ্তনৰ প্ৰয়াসী নতুনত্বৰ সন্ধানী নতুন দিনৰ নৱচিন্তক আপুনি আজি বঞ্চিত, শোষিত, নিষ্পেষিত, উপেক্ষিতজনৰ সন্মুখত সাহস আৰু প্ৰেৰণাৰ ধ্বজাবাহী নিভাজ জাতীয়তাবাদী চেতনাৰে সদা উদ্বুদ্ধ আৰু অগ্ৰগামী আপুনি আছিল আদৰ্শৰ নিৰ্ভেজাল সুবিশাল স্তম্ভ। আউসীৰ অমানিশা নাকো একাজৰি পোহৰ ছটিয়াই প্ৰভাতৰ বতৰা দিয়া আপুনি আছিল আত্মজনৰ মন আকাশৰ এটি সদা প্ৰজ্বলিত ৰক্তিম সৰোজ। ৰজা ঘৰিয়াৰ অক্সিজেন লৈ শিল্পীৰ ভাওনা দিয়া একাংশৰ বিপৰীতে ৰুগ্ন জননীৰ চোতালত বান বিধ্বস্তজনে খুপি খুপি আশাৰে ঘৰখন সজাই তুলিবলৈ কৰা প্ৰয়াসৰ দৰে আপুনি আছিল জাতিৰ সাংস্কৃতিক জগতৰ ধুমুহাৰ বিপৰীতে সুৰ তোলা এক আস্থাৰ খোজ। জীৱন মৃত্যুৰ কালচক্ৰত প্ৰবাহমান বৃত্তাকাৰ গতিক নিৰন্ন সময়ৰে বক্ষত সুগন্ধি বিয়পাই জীৱনৰে মায়া চিনি নিয়তিৰ অৱধাৰিত পথেৰে আপুনি গলগৈ আমাক কন্দুৱাই বহু দূৰলৈ। প্ৰগতিশীল চিন্তাৰ বীজ সিঁচি নিভাজ আদৰ্শৰ অংকুৰণেৰে সমাজৰ বহল বুকুত আপুনি কৰা কৃত্ৰিম যাত্ৰাৰ কৃষ্টিৰ যাত্ৰা পথলৈ আজি ওলাই আহিছে শত সহযাত্ৰী। সময়ৰ বালিত থৈ যোৱা আপোনাৰ প্ৰতিটো খোজত ন পুৰুষে বিচাৰি পাব সামাজিক দায়বদ্ধতাৰে নিৰ্ভেজাল স্বাক্ষৰ আৰু বাট বুলিব অনুৰূপ সমাজ জীৱনত আপোনাৰ শাৰীৰিক অনুপস্থিতি অনাগত প্ৰতিদিন প্ৰতিপল স্মৰণীয় হৈ ৰ'ব। আপুনি স্মৰণীয় হৈ ৰ'ব সমাজৰ বুকুত। আপুনি সিঁচি যোৱা কলাত্মক শিক্ষাৰ কঠীয়াতলিত আপুনি প্ৰতিদিন চিৰস্মৰণীয় হৈ ৰ'ব। সেই পথিক আপোনাৰ অভাৱ অপূৰণীয়, আপুনি চিৰস্মৰণীয়। ইটিত বীৰেন তাঁতী, জয়াই অসম মন, জীয়ন কোঁৱৰ, হোমেন মৰাণ, পংকজ চেতিয়া, হীৰকজ্যোতি গগৈ, নিৰঞ্জন গগৈ, বৰদেউ মৰাণ, সুদক্ষণ বৰগোহাঁই, কৰুণজ্যোতি গগৈ, দিগন্ত বৰগোহাঁই, আকাশদ্বীপ গগৈ, গায়ত্ৰী গগৈ। আপুনি য'তেই নাথাকক কিয় কুশলে থাকক। আপোনাৰ মঞ্চৰে